Hey guys, welcome to my channel Knowledge Infinity. তো আজি পুনৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত। তো মই গুণজিত কলিতা। আজিৰ টপিকটো হ'ল এটা সৰু ল'ৰা ছোৱালী যেতিয়া স্কুলত প্ৰথম এডমিশ্যন লয় তাৰ লগত আমি কেনেকৈ স্কুলৰ পৰা অহাৰ পিছত বিহেভ কৰিব লাগে, তাৰপিছত তাক আমি কেনেকৈ পঢ়াৰ কাৰণে মনোযোগী কৰিম তাৰ ওপৰত আজি আমি ডিছকাছ কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে বা উপযোগী বুলি ভাবে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰাত সহায় কৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া এটা ষ্টুডেণ্ট প্ৰথম স্কুললৈ যাব তাৰ মনটোত এনেও কনফিউজন এটা লাগিয়ে থাকে। মানে কি ঘৰত ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি খাই লৈ পেলাই মোবাইল চাই কিবা কিবি কৰি দিনটো তেওঁলোকে কটায়। তো যেতিয়া তেওঁলোকে স্কুললৈ যাব প্ৰথম এমাহমান সিহঁতে কান্দোতে যায়, সেইটো জানে আপোনালোকে। কাৰণ তেতিয়া তেওঁলোকৰ মানে ঘৰৰ যিটো মোহ যিটো মায়া সেইটো এৰিব নোৱাৰে ইমান পটকৈ। তো তেতিয়া তেওঁলোকৰ তাত কি শিকাইছে কি শিকোৱা নাই সেইবিলাক একো গুৰুত্বই নিদিয়ে। মাত্ৰ কি কৰে সিহঁতক সেইকাৰণে প্ৰথমতে স্কুলবিলাকত কি কৰা যায়, যিবিলাক নাৰ্চাৰী LKG এনেকুৱা ক্লাছবিলাকত কি কৰা যায়, প্ৰথমতে সিহঁতক খেলিবলৈ দিয়া হয় যাতে সিহঁতে এডজাষ্ট হয়। তো সেই খেলি সিহঁতে লাহে লাহে ডিচিপ্লিনবিলাক শিকিবলৈ ধৰে। খেলতে এনেকুৱা ৰুল মানে ছাৰ মেডাম কাক কয়, ছাৰে ক'লে কিবা শুনিব লাগিব, মেডামে ক'লে কিবা শুনিব লাগিব। তো এনেকুৱা বস্তুবিলাক সিহঁতে খেলাৰ মাধ্যমেৰে শিকে। শিকাৰ পিছত সিহঁতে লাহে লাহে কি হয় সিহঁতক পঢ়াৰ ফালে অনা যায়। আৰু পঢ়াৰো আপোনাৰ কি হৈছে সিহঁতক পিকচাৰ থকা কিতাপবিলাক মানে LKG বা নাৰ্চাৰীত বেছিকৈ থাকেই, প্ৰায় থাকে। আৰু চাৰ্টবিলাক দেখুওৱা যায় যাতে সিহঁতে কি কৰে পিকচাৰটো কমচে কম চাই পেলাই এট্ৰেকশ্যন আহে সিহঁতৰ। আৰু সেই পিকচাৰটোৰ নাম কি সেইটো জানিবলৈ সিহঁতৰ মনত কি হয় কুৱেশ্যন আহে বা সিহঁতে জানিবলৈ ইচ্ছা কৰে। যেনেকৈ ধৰক এপলটো ৰঙা কালাৰ ধুনীয়াকৈ দেখিলে ভাবিব মানে এইটো দেখোন আমি ঘৰত খাই থাকোঁ আপেল, তো এইটো ইংলিছতনো কি বুলি কয় বা অসমীয়াত আমি কিনো লিখোঁ। তো এনেকুৱা বস্তুবিলাক সিহঁতৰ লাহে লাহে আহিব। এতিয়া যদি এজন গাৰ্জেণ্টে বা এজন পেৰেণ্টছে সিহঁতৰ স্কুলৰ পৰা অহাৰ লগে লগে তাক যদি ধমকি দিয়ে বোলে তই এইটো কিয় পৰা নাই, তই সেইটো কিয় পৰা নাই, তই এইটো কিয় কৰা নাই, এনেকুৱা কথা ক'লে তাৰ কি হয় পঢ়াৰ মানে এটা এনেকুৱা লাগে তাৰ বাৰ্ডেন এটা বোজা এটা। তো বোজা টাইপ যেতিয়া আপুনি প্ৰথমৰ পৰাই কৰি দিব লাহে লাহে কি কৰিব সেই ল'ৰা বা ছোৱালীটোৱে পঢ়াৰ ফালে ডিষ্ট্ৰেক্ট হ'ব, তাৰ পঢ়াৰ ইচ্ছা নোযোৱা হৈ যায়, কমি যায়। কিন্তু মই এইটো কোৱা নাই যে সি স্কুলৰ পৰা অহাৰ পিছত আপুনি তাক একো চাবই নালাগে, সেইটো কোৱা নাই। এতিয়া মোৰ যিখিনি এক্সপেৰিয়েঞ্চ আছে তাৰ ফালৰ পৰা কৈছোঁ, যেতিয়া আপোনাৰ ল'ৰা বা ছোৱালীটোৱে ঘৰলৈ ঘূৰি আহিব স্কুল ছুটি হোৱাৰ পিছত, তেতিয়াহ'লে প্ৰথমতে তাৰ লগত বা তাইৰ লগত অহাৰ লগে লগে প্ৰথম আপুনি ধুনীয়াকৈ কথা পাতিব, হাঁহি মাতি পেলাই কি খাইছে কি খোৱা নাই বা কিবা ভোক লাগিছে নেকি তেনেকুৱা এটা কৰক। কিন্তু দোকানত গৈ পেলাই চিপছ কিনি দিওঁ, কেক কিনি দিওঁ এইবিলাক কথা কোৱা নাই মই। ঘৰত অহাৰ পিছত ঘৰুৱা বস্তু যি থাকে ফল মূল বা যি দিয়ে আপোনাৰ ঘৰত বনোৱা বস্তু সেইবিলাক খুৱাবলৈ চেষ্টা কৰক। কাৰণ সিহঁতৰ ব্ৰেইন ডেভেলপমেণ্টৰ সময় এইখিনি সময়। তো যেতিয়া সিহঁতে যিমানে ফল মূল এইবিলাক খাব, ড্ৰাই ফ্ৰুটছ এইবিলাক খাব, সিহঁতৰ বহুত কাম দিব, হেল্ডি হ'ব আৰু মানে কি পেটৰ প্ৰব্লেম কিবা কিবি এইবিলাক হৈ নাথাকে। যেতিয়া সি স্কুলৰ পৰা আহিলে তেতিয়া আপুনি তাৰ প্ৰথমতে খেলা ধেমালি কৰক, হাঁহি ফূৰ্তি কৰক, অলপ তাক খুৱাই লওক, কিবা খুৱাই লৈ পেলাই তাক অলপ ৰেষ্ট ল'বলৈ দিয়ক। দুপৰীয়া সময়ত বা যেতিয়া ভাত খাব লগা থাকে তেতিয়া ভাত চাত খুৱাই পেলাই তাক অলপ ৰেষ্ট কৰিব দিয়ক। নেক্সট আপুনি যেতিয়া ইভিনিং মানে সি পঢ়া ষ্টাৰ্ট কৰিব, মই সৰু ল'ৰা ছোৱালীৰ কথা কৈ আছোঁ, তেতিয়া কি কৰিব আপুনি তাৰ ওচৰত বহক। বহিয়ে এনেকুৱা নহয় যে আপুনি একদম উগ্ৰমূৰ্তি ধৰি যাব, একদম খঙত যাব গোটেই, কি কৰিছা তই, কিয় পঢ়া নাই, এনেকুৱা কামবিলাক নকৰিব। প্ৰথমতে তাক সোধক আজি কি শিকিছা স্কুলত, ধুনীয়াকৈ মানে হাঁহি ফূৰ্তি কৰি সোধক যাতে সি আপোনাক ক'বলৈ লাজ নকৰে বা ভয় নকৰে। যদি এটা ল'ৰা বা ছোৱালীয়ে সৰুতে মাক দেউতাকক বেছি ভয় কৰে লগাতকৈ, তেতিয়াহ'লে সি কথা লুকুৱাবলৈ আৰম্ভ হৈ যায়, তেতিয়াৰ পৰাই আৰম্ভ হয়। আৰু তেতিয়াৰ পৰা সি মিছা ক'বলৈ শিকে। আৰু সেই মিছা ক'বলৈ শিকাৰ পিছত সি স্কুলতো লাহে লাহে টিচাৰকো মিছা ক'বলৈ বাধ্য হৈ যায়, কাৰণ ইয়াৰ স্বভাৱ বা নেচাৰটো তেনেকৈ গঢ়ি উঠে। এতিয়া যদি আপুনি তাক অহাৰ লগে লগে ধুনীয়াকৈ মাতি ভালকৈ কথা পাতি প্ৰথমতে সুধি লয়, আপুনি গালিও পাৰিব লাগিব, তাক ধমকিও দিব লাগিব, কিন্তু সময়মতেহে। তো সেইকাৰণে প্ৰথমতে তাক সোধক। যদি সি মানে ধৰক আপোনাক কথাটোত গুৰুত্ব দিয়া নাই, আপোনাক বা পঢ়াৰ ফালে ইয়াৰ নিচাটো অহা নাই, তেতিয়া আপুনি দুটা এটা ধমকি দিব পাৰে যাতে তাৰ এটেনশ্যনটো পঢ়াৰ ফালে আহি যায়। তাৰপিছত তাক আপুনি শিকাওক কি শিকিছে আজি স্কুলৰ বহিটোৰ পৰা, সেইখিনি হোমৱৰ্কখিনি আপুনি কমপ্লিট কৰক। কিন্তু কথাটো হ'ল যদি
সাবজেক্ট 2টা সাবজেক্টৰ হোমৱৰ্ক আছে ঠিক আছে কৰি দিয়ক যদি 5টা 6টা সাবজেক্টৰ হোমৱৰ্ক একেদিনাই দি দিয়ে তেতিয়াহ'লে সৰু বা ল'ৰা ছোৱালী এটা ইমান টাইমটো পঢ়াটো সম্ভৱ কথা নহয় তো তেতিয়া আপুনি কি কৰিব প্ৰত্যেকটো সাবজেক্টৰে কমসে কম অলপ চলপকৈ হ'লেও হোমৱৰ্কখিনি কৰাব আৰু যিখিনি ৰৈ গ'ল সেইখিনি আপুনি কি কৰিব তেওঁৰ ক্লাছ টিচাৰ বা সাবজেক্ট টিচাৰৰ লগত কথা পাতি ল'ব বোলে ছাৰ বা মিছ বা এনেকুৱা হ'ল তাৰ গোটেইখিনি কৰা হোৱা নাই তো বাকীখিনি কালি বা পৰহি মই নিশ্চয় কৰি দিম হয় পেণ্ডিং হ'ব কিন্তু হোমৱৰ্ক সদায়তো নাথাকে কোনোবা দিনা অলপ বেছি থাকে কোনোবা দিনা কম থাকে তো যেতিয়া আপোনাৰ এনেকৈ এডজাষ্টমেণ্টটো হ'ব লাহে লাহে কি হ'ব ইয়াৰ হোমৱৰ্ক কৰাৰ নিচা এটা যেতিয়া বহি উঠিব হোমৱৰ্ক কৰা মানে কি আচলতে পঢ়া তো হোমৱৰ্কখিনি কৰাৰ লগে লগে তাৰ পঢ়াৰ মানে কি হ'ব ইম্প্ৰুভমেণ্ট হ'ব আৰু তেতিয়া সি লাহে লাহে পঢ়াটোক বাৰ্ডেন হিচাপত নলয় আৰু বাৰ্ডেন হিচাপত নল'লে সি পঢ়াৰ ইচ্ছা যাব আৰু এটা কথা কওঁ অকল পঢ়াটোৱে ইম্পৰ্টেণ্ট বস্তু নহয় যদি কোনোবা এটা ষ্টুডেণ্টৰ সৰুৰ পৰা কিছুমান ষ্টুডেণ্টৰ কি থাকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ কিছুমান দেখা যায় আমি স্কুলত দেখা পাওঁ ধৰক কিছুমানে ড্ৰয়িং কৰি ভাল পায় নিজে কাষৰ কেইটা যদি হাল্লা কৰি থাকে কিছুমান ল'ৰা ছোৱালী এনেকুৱা দেখিছোঁ যিবিলাকে কপিটো ওলাই পেলাই নিজে নিজে ড্ৰয়িং কৰি থাকে তাত কোনো টিচাৰে ক'ব লগা নহয় বা কিছুমানে কি কৰে নাচি ভাল পায় এনেই নাচি থাকে তো তেনেকুৱা ষ্টুডেণ্টবিলাকক আপোনালোকে ঘৰত নিশ্চয় গম পাইছে তো তেওঁলোকক কি কৰিব আপোনালোকে পাৰে যদি ড্ৰয়িঙৰ স্কুলতে হওক বা ডেন্সৰ স্কুলতে হওক পাৰে যদি এডমিশ্যন লওক বা তাক কিবা এটা সুবিধা কৰি দিয়ক যাতে সি সেইটো লাইনৰ ফালেও আগবাঢ়ি যায় তো চবেই তো পঢ়াই দিয়ে যি আগবাঢ়ি যাব সেইটোও কথা নহয় তো নহ'লে বা আজি আমি শচীন তেণ্ডুলকাৰক দেখা নাপালোঁ হয় বা বিৰাট কোহলিহঁতক আমি আজি লগ নাপালোঁ হয় ঠিক আছে তো কথাটো এনেকুৱা নহয় যে চবেই যে ডক্টৰ হ'ব চবেই যে ইঞ্জিনিয়াৰ হ'ব এইটো কথা নহয় এইটো এটা ক'ব গ'লে এইটো মানে এটা ট্ৰেডিশ্যন টাইপ হৈ গৈছে বোলে কি তুমি কি হ'বা এইম কি ডক্টৰ তোমাৰ এইম কি ইঞ্জিনিয়াৰ তাত বেৰি আজিলৈকে বেলেগ কোৱা মই শুনাই নাই কিন্তু আচলতে এইটো কথা যদি আমি 10টা বছৰ বা 15টা বছৰ আগত চাওঁ তেতিয়া আছিল হয় বাৰু মানুহ কিন্তু আজিকালি ইণ্টাৰনেটৰ দুনিয়াখনত আপুনি বহুত ইঞ্জিনিয়াৰ বা বহুত ডক্টৰে কি কৰে চাকৰি বাদ দি পেলাই আহি পেলাই বিজনেছ ষ্টাৰ্ট কৰিছে ইউটিউব খুলিছে এনেকুৱা বহুত কিবা কিবি কৰে মানে সেইবিলাক পিছৰ কথা কিন্তু তাক আপুনি সুবিধাটো দিব যাতে সি তাৰ মনটোৱে যোনফালে বেছিকৈ যাব ইচ্ছা কৰে যোনফালে তাৰ বেছি মানে মাইণ্ডটো এক্টিভ হৈ থাকে সেইটো ফিল্ডত আপুনি তাক যাবলৈ দিয়ক তাক বেছি বাধা নিদিব যেতিয়া প্ৰথম স্কুলত যায় তেতিয়া তাক আপুনি এনেকৈ ধুনীয়াকৈ লাহে লাহে তাক শিকাবলৈ চেষ্টা কৰক আৰু প্ৰথম নাৰ্চাৰী বা LKG যোৱাৰ লগে লগে তাক ঘৰত বেছি মানে জোৰ জবৰদস্তি কৰি টিউশ্যন দিয়া কিবা দিয়া এইবিলাক কাম মোৰ হিচাপত নকৰা ভাল কাৰণ স্কুলত গোটেইখিনি বস্তু শিকাই দিয়ে তাৰ ভিতৰত যিখিনি হোমৱৰ্ক থাকে সেইখিনি আপুনি কি কৰক সেই কপিটোৰ পৰা চাই পেলাই বা যিখন বুক আছে এই বুকখন চাই পেলাই তাক ধুনীয়াকৈ শিকাব পাৰে আৰু যদি নোৱাৰে আপোনালোকে আজিকালি ইউটিউবত বহুত ভিডিঅ'ছ আছে যিবিলাক আমি কেনেকৈ ষ্টুডেণ্ট এটা শিকাব লাগে সৰুতে ঘৰত তো সেইবিলাক আপোনালোকে চাওক নহ'লে বা ডিক্সনাৰী আছে ডিক্সনাৰী ফ'ল' কৰক অসমীয়া মিডিয়াম হ'লেতো কথাই নাই তো তেনেকৈ আপুনি যদি আগবাঢ়ি যায় আপোনাৰ ল'ৰা বা ছোৱালীটোৱে কি হ'ব থিংকিং যিটো আছে সেইটো লাহে লাহে ডেভেলপ হ'ব আৰু মেইন বস্তুটো হৈছে পঢ়াৰ ক্ষেত্ৰত সেইটো হৈছে থিংকিং যিমানে আপুনি থিংকিং ডেভেলপ কৰিব সিমানে পঢ়াৰ কি হ'ব আগত পঢ়া আগবাঢ়ি যাব এনেকুৱা নহয় যে অকল মাৰ্কছৰ কথা কাৰণে মই কৈ আছোঁ মাৰ্কছ যেতিয়া আপোনাৰ নলেজ থাকিব মাৰ্কছ আপোনাৰ পিছে পিছে দৌৰিব আপুনি এখন কুৱেশ্যন পেপাৰ কৰিব যদি আপোনাৰ নলেজ নাই আপুনি লিখিব কি তাতে যদি আপুনি নলেজ থাকে তেতিয়াহে আপুনি কিবা এটা কুৱেশ্যন বাই চান্স মুখস্থ কৰি যোৱা নাই বা চোৱা নাই কিন্তু আপোনাৰ যদি নলেজ থাকে তেতিয়াহ'লে আপুনি কিবা হ'লেও তাত লিখিব পাৰিব আৰু কিবা অলপ যদি শুদ্ধকৈ লিখে তেতিয়া তাত নম্বৰ পাবই তো সেনেকৈ আপোনাৰ কি হ'ব নম্বৰ কেৰি কৰাটো ইজি হ'ব এনেকুৱা নহয় যে অমুকে 100 পাইছে তই কিয় 100 পোৱা নাই তই কিয় কম পাইছা এনেকুৱা নহয় সি কিয় 100 পাইছে আৰু ই কিয় 100 পোৱা নাই তাৰ ৰিজনটো চাওক আপুনি কাৰণ কিয় ধৰক সি কিজানি বহুত ভালকৈ পঢ়িছে সি কিজানি বহুত বুজি লৈছে কথাখিনি সেইকাৰণে তাৰ এক্সামত ভাল হৈছে পৰীক্ষা আৰু আপোনাৰ ল'ৰাটো বা ছোৱালীটোৰ হয়তো সেইখিনি বুজা নাই মুখস্থ কৰি গৈছিল কিন্তু সি টাইমত পাহৰি গৈছে এনেকুৱা হয় তো সেইকাৰণে মুখস্থ কৰাটো জৰুৰী কাৰণ ক্লাছ 1 to 5 ল'ৰা ছোৱালীবিলাকে বেছিভাগ মুখস্থ কৰিবই লাগে কিন্তু তাৰ লগত বুজাটো ইম্পৰ্টেণ্ট সেইকাৰণে মই কথাখিনি ক'বলৈ আহিলোঁ তো আপোনালোকে যদি একো মানে ধৰক বেয়া নাপাব মোক কোৱা কথাখিনি তো পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ